Hey guys, welcome to আকৌ এবাৰ মোৰ লিজা অফিচিয়েল টিএসকে ইউটিউব চেনেলৰ মোৰ অন্য এটি ৰূপৰ ভিডিঅ' লৈ বুকা চক কেনেকুৱা পথাৰলে বুলি ওলাইছো বলা তেতিয়াহ'লে গৈ থাকো নেকি এফালে বৌৱে এইবলৈ আহিছে আসনুজ বাই বাই এ আৰম্ভণি দেই ৰাইজ এইটো আমাৰ হৌধুন্দা কমচে কম চকচোন ইমান দূৰ আহি পিনে পালোহি আৰু যাবলৈ আছেই জেঠাইতে সৌ দুখত আছে গৈ আছোঁ এতিয়া পানীয়ে পানী ভাগৰ লাগি গৈছেগৈ মোৰ জানেনে আপোনালোকৰ পথাৰৰ দৃশ্য কেনেকুৱা লাগে বাৰু নিশ্চয় এবাৰ কমেণ্ট কৰিব দেই ফাইনেলি মই জেঠাইহঁতৰ ওচৰত উপস্থিত দেই এইফালে চব শাওনৰ ৰোৱনী বুলি যিবোৰ কোৱা হয় এয়া আমাৰ ৰোৱনী দেই জেঠাইও আছে আমাৰ তাত এইফালে মোৰ লগৰো এইফালে খুৰী মাহী পেহী চব আছে বুলিয়ে ক'ম দেই এতিয়া কেনেকুৱা লাগিছে মোৰ এই সুন্দৰ দৃশ্যটো নিশ্চয় এবাৰ কমেণ্ট কৰিব কিন্তু বৰষুণ দিছে জানেনে কিমান কষ্টৰে মই মানে মোবাইলটো ভণ্টিয়ে ভয় খুৱাইছে জোক লাগিব বুলি কৈ পিনে জেঠাই কৈছে বোলে জোক নাই বোলে আশা কৰোঁ জোক নাথাকক হৰি হৰি কৈৰো এটি বাহায়া বছৰ উঠিয়া কি হ'ল এ ভণ্টিও লাগি গৈছে দেই কামত এইফালে মামা কৈ দিছোঁ শাওনৰ পথাৰ ৰোৱনী হ'ব আহিলোঁ জেঠাইহঁতৰ ঘৰত ফুৰিবলৈ আহিছে বাৰু আপোনালোকৰ কমেণ্ট কৰিব দেই মোৰ মানে বস্তু চস্তু চলাবলৈ ইমান নখ লাগে পানীয়ে গোটেই আইও জোক লাগত লাগিছে নেকি ফটো আহিব এইবাৰ চাহ পানী খোৱাত বহিলে আমাৰ ৰোৱনীসকল চাওকচোন জেঠাই চাহ বিলাইছে এইফালে কাটা বিস্কুটৰ সৈতে পুৰা খাইছে এইফালে আমি ৰৈ আছোঁ নেকি আমি এডলীয়া পাৰ্টি পথাৰত পিছে চাহ ভাত
খোৱা মজাই বেলেগ আপোনালোকে হয়তো অনুভৱ কৰিব পাৰিছে এয়া ময়ে পালোঁ দেই নাজানোৱেই হ'লেও ইমান হেঁপাহ আকৌ লাগি গ'লোঁ খাই বৈ কামত দেখিছেনে কিন্তু এইবাৰ বেছি দেৰি নৰওঁ আৰু দেই নাজানো কিয় বোকাত বেছি দেৰি ৰ'বই নোৱাৰোঁ ঘৰলৈ যামগৈ আৰু আজি এনেদৰে প্ৰথমবাৰৰ বাবে শাওনৰ পথাৰত এনেদৰে ভৰি ৰৈ পাইছোঁ শুদ্ধ হৈছেনে অশুদ্ধ হৈছে সেয়া নাজানো জেঠাইহঁতক বাৰে বাৰে সুধি জেঠাই হৈছেনে জেঠু হৈছেনে হৈছে বুলি শুনিলত ইমানেই আনন্দ কিন্তু খুবেই ভাল লাগিলে জানেনে ভগৱানে কোৱাত জেলুকো নালাগিলে আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু মোৰ আজি এই ভিডিঅ'টো চাই পুনৰবাৰ কৈছোঁ কমেণ্ট কৰিবলৈ একদম নাপাহৰিব নদীৰ পানী বাঢ়িছে যিহেতু সেইটো কাৰণে পুৰা পথাৰ পানীৰে ভৰ্তি হৈ আছে কিছুহে হাল বাব পৰা আৰু ভুই ৰুব পৰা ধৰণৰ হৈ আছে কিয়নো পানীতো এনেও ভাল ফচল নহ'বই বলক তেতিয়াহ'লে কোনখন নদীৰনো পানী এনেদৰে আহিছে এখন নদী একচুৱেলি মানে পাৰটো দেখিব নোৱাৰাই হ'ল যিহেতু বৰষুণ দিছে সেয়েহে আৰু এয়া আমি নদী পাৰ হৈছোঁ দেই ঘৰলৈ যাওঁ আৰু জেঠাইহঁতক ভাত দিবলৈ আহিব এই নদীতে আগতে গা ধুইছিলোঁ কাপোৰ ধুইছিলোঁ বা নদী যিহেতু পানী বাঢ়িলে আৰু এতিয়া শাওণ মাহ পানী বঢ়াটোৰ কথা আহিবই এয়া ভণ্টিহঁতৰ অৱস্থা চাওক এজনটো পানীৰ পৰা লুতুৰি পুতুৰি হৈ আহিছে এয়া আমাৰ কঠীয়া ৰোৱা অৱস্থা মোৰো অৱস্থা এবাৰকে চাব বিচাৰে নেকি দেখাই দেচোন এয়া মোৰ অৱস্থা বোকা নাই যিহেতু গোটেই পথাৰত পানী আছিলে দেখিলেই সেয়ে আৰু অলপ বোকাৰ পৰা তত পাই মেলি গুচি আহিলোঁ